নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। বিশ্বত এতিয়া কৰোনা ভাইৰাছৰ আতংক। পৃথিৱীৰ বেছিভাগ দেশে এতিয়া লকডাউনত আবদ্ধ হৈ আছে আৰু এই সময়ত আমি সকলোৱে ঘৰৰ ভিতৰত থাকিব লগা হৈছে। সকলোৰে মনত এটাই প্ৰশ্ন যে কৰোনা ভাইৰাছৰ ভেকচিন কেতিয়া ওলাব। আহক আজি এই বিষয়ে আলোচনা কৰোঁ। আমি যদি ভেকচিন উদ্ভাৱনৰ ইতিহাস চাবলৈ যাওঁ তেনেহ'লে আমি দেখিম যে পূৰ্বৰ মহামাৰীসমূহৰ ভেকচিন উদ্ভাৱন কৰোঁতেও 1 পৰা 5-10 বছৰ পৰ্যন্ত সময় লাগিছিল। গতিকে অতি সহজে এটা ভেকচিন উদ্ভাৱন কৰা সহজ নহয়। যিহেতু কোভিড-19 এটা নতুন ভাইৰাছ, সেয়েহে ইয়াৰ বিষয়ে যথেষ্ট গৱেষণাৰ প্ৰয়োজন আছে আৰু ইয়াৰ বিষয়ে যথেষ্ট গৱেষণা কৰিবলৈ হ'লে উন্নত গৱেষণাগাৰৰ প্ৰয়োজন হ'ব আৰু গৱেষণা কৰাৰ পিছতহে ভেকচিন উদ্ভাৱনৰ প্ৰক্ৰিয়া প্ৰকৃততে আৰম্ভ হয়। যিহেতু নতুন ভাইৰাছ, সেয়েহে এই ভাইৰাছৰ বিষয়ে গৱেষণা কৰোঁতেও যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব। আহক আমি এতিয়া জানো এটা ভেকচিন কেনেকৈ ডেভেলপমেণ্ট কৰা হয়। এটা ঔষধ উদ্ভাৱনৰ কাৰণে বিভিন্ন পদ্ধতি অৱলম্বন কৰা হয়, বিভিন্ন স্তৰ অতিক্ৰম কৰিব লগা হয়। পোনপ্ৰথমে বিজ্ঞানীসকলে সেই নতুন ভাইৰাছটোৰ সম্পূৰ্ণ বংশাৱলী অধ্যয়ন কৰিব, গৱেষণা কৰিব আৰু তাৰ পিছতহে ভেকচিন উদ্ভাৱনৰ প্ৰচেষ্টা চলাব। আৰু যেতিয়া এটা ভেকচিন প্ৰস্তুত হ'ব, সেই ভেকচিনটো পোনপ্ৰথমে জীৱ-জন্তুৰ দেহত প্ৰয়োগ কৰা হ'ব। যিহেতু জীৱ-জন্তুৰ দেহত প্ৰয়োগ কৰা হ'ব আৰু যদি জীৱ-জন্তুৰ দেহত প্ৰয়োগ কৰোঁতে সফল হয়, তেতিয়া সেই ভেকচিনটো মানৱ দেহত প্ৰয়োগ কৰা হয় আৰু মানৱ দেহত প্ৰয়োগ কৰাৰ পাছতো বহু সময় অপেক্ষা কৰিব লগা হয়। মানৱ দেহত প্ৰয়োগ কৰাৰ পাছত সেই মানৱ দেহত কেনেধৰণৰ প্ৰতিক্ৰিয়া দেখুৱাইছে সেয়া নিৰীক্ষণ কৰা হয় আৰু যদি তাতো সফল হয়, তেতিয়াহে সেই ভেকচিনটো জনসাধাৰণৰ বাবে মুকলি কৰি দিয়া হয়। গতিকে এটা ভেকচিন অতি সহজে বা খুব কম সময়ৰ ভিতৰতে উদ্ভাৱন কৰিব নোৱাৰি। সেইদৰে কৰোনা ভাইৰাছৰ ভেকচিনো উদ্ভাৱন কৰিবলৈ অতি কমেও 1 পৰা 2 বছৰ সময়ৰ প্ৰয়োজন হ'ব। যিহেতু এইটো এটা নতুন ভাইৰাছ, আমি ইয়াৰ বিষয়ে অতি শেহতীয়াকৈ গম পাইছোঁ আৰু ইয়াৰ যি গৱেষণা প্ৰক্ৰিয়া সেয়াও অতি শেহতীয়াকৈ আৰম্ভ হৈছে। সেয়েহে আমি ইয়াৰ বিষয়ে অধিক তথ্য বৰ্তমানেও নজনা হৈ আছোঁ আৰু বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বা সংবাদ পত্ৰিকাত শেহতীয়াকৈ কৰোনা ভাইৰাছৰ নতুন নতুন লক্ষণে দেখা দিছে। অৰ্থাৎ ইয়াৰ অৰ্থ এইটোৱেই যে আমি এতিয়াও কৰোনা ভাইৰাছৰ বিষয়ে যথেষ্ট কম কথাহে জানো। সেয়েহে অতি সহজে কৰোনা ভাইৰাছৰ ভেকচিন ডেভেলপমেণ্ট কৰাটো সহজ নহয়। নিশ্চয় আপোনালোকে জানিব পাৰিলে যে কৰোনা ভাইৰাছৰ ভেকচিন কেতিয়াকৈ ওলাব আৰু যেতিয়াই ভেকচিন উদ্ভাৱন হ'ব তেতিয়াই আমি আপোনালোকক চেনেলৰ জৰিয়তে জনাম। ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।